মানে আমি এইফালে গোৱালপাৰা বা পকো বা দুধনৈত নাহা বহুত বছৰ হৈছে মই সেইকাৰণে এতিয়াতো যিহেতু ৰাভা হাছং অট'নমাছ কাউন্সিলৰ যিটো নিৰ্বাচন হ'বলৈ গৈ আছে অহা 2 তাৰিখত এইটো বিষয় লৈ মই আমাৰ বড়ো সমাজৰ লগত কথা পাতিব আহিছোঁ কথা পাতিছোঁ ইহঁতে কিছুমান সমস্যাৰ কথা কৈছে তো মই কৈছোঁ আপোনালোকে য'ত যেনেকৈ মিলাব পাৰে আপাততো ইলেকশ্যনটো ভালকৈ পাৰ হ'ব দিয়ক আমি সকলোৱে একেলগে মিলিজুলি থাকিব লাগে যেহেতু ৰাভা হাছঙতে সেইকাৰণে ইহঁতৰ যিবিলাক সমস্যা এই সমস্যাটো মই কেটচ কৰিছোঁ আৰু আমি আশাবাদী চিএম ছাৰে নিশ্চয় সেই সমস্যাৰ কথাটো ভালকৈ শুনিব আৰু সমাধান কৰি দিব আৰু আহকচোন আমাৰ BTC ইলেকশ্যন আছে ছেপ্টেম্বৰ নিৰ্বাচনৰ পিছত যেতিয়া আমি BPF পাৱাৰত আহিব সেই ইয়াৰ পিছতে মই ৰাভা হাছঙৰ যিখিনি সমস্যা আছে বড়োসকলৰ এই সমস্যাটো চিএম ছাৰৰ লগত আলোচনা কৰি মই ঠিক কৰি দিম মই সেইখিনি কথাটো দিছোঁ বাছ নাই এইবিলাক ছাপোৰ্টৰ কথা নহয় মই কৈছোঁ ৰাভা হাছঙৰ বড়োসকলৰ কিছুমান সমস্যা আছে এই সমস্যাটো সমাধান কৰাটো ইহঁতে বিচাৰে সেইকাৰণে মই কথা দিছোঁ যে আপোনালোকে আজিৰ দিনত ৰাভা হাছঙৰ যিখিনি ডিচিশ্যন লৈ পেলাই ইলেকশ্যন খেলিব বিচাৰি আছে আপোনালোকে অলপ চিন্তা কৰক মই কৈছোঁ মিলাই দিয়ক মই আহি আছোঁ সমস্যাকেইটা সমাধান হ'ব লাগে মই ছেপ্টেম্বৰ মাহত আহি আছোঁ ছেপ্টেম্বৰ মাহত যেতিয়া চৰকাৰত আহিব মই তেতিয়া মই চিএম ছাৰৰ লগত ইহঁতক বহাই পেলাই মই ঠিক কৰি দিম বুলি কৈ আছোঁ কথাটো এইটোৱে BPF খাৰৰ লগত সম্পৰ্ক নাই না BJP না কংগ্ৰেছ না খাৰ BPF অকলে নিৰ্বাচন খেলিব চিধা কথা আৰু BPF 25টাৰ তলত নাপায় বিৰাট আৰামত জিকি আছে আমি UPPL কাম নাই হ'ব হা আপোনালোকে শুনি থাকি দেখোন প্ৰমোদ বড়ো কাম কৰিব পাৰিছে না নাই 0 প্ৰমোদ বড়ো দেই মুঠতে ৰাভা হাছঙৰ আমাৰ বড়োসকলৰ সমস্যাটো সমাধান হ'ব লাগে সেইটো বিচাৰিছে মই এইটো চিএম ছাৰৰ লগত আলোচনা কৰি পেলাই মই ঠিক কৰি দিম পিছত কিন্তু 100% BPFত দেই থেংক ইউ